সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। আজি মই আপোনালোকৰ সৈতে ডাইপাৰৰ বক্স এটা আনবক্সিং কৰিবলৈ ওলাইছো আৰু এই ডাইপাৰৰ প্ৰডাক্টটো বেলেগ ডাইপাৰৰ প্ৰডাক্টতকৈ কেনেকৈ ভাল সেই বিষয়ে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু লগতে শিশুসকলক বেছিকৈ ডাইপাৰ পিন্ধোৱাৰ ফলত শিশুৰ ডাইপাৰ পিন্ধোৱা অংশখিনি ৰঙা ৰঙা পৰা দেখা যায় আৰু সেই ৰঙা ৰঙা পৰা অংশখিনি লাহে লাহে ছাল এৰিবলৈ ধৰে আৰু তেনেকুৱা অৱস্থাত আপোনালোকে ঘৰুৱাভাৱে কেনেকুৱা ব্যৱস্থা ল'ব সেই বিষয়ে মই আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কাৰণ মই মোৰ শিশু দুইটাৰ কাৰণে যি ব্যৱস্থাখিনি লৈছিলোঁ মই সেয়াই আপোনালোকক আজি ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমে আমি ডাইপাৰৰ বক্সটো আনবক্সিং কৰি লওঁ। আমি আনবক্সিংটো কৰি লওঁ। মই আপোনালোকে দেখিছে মই হাগিছ আনবক্সিং কৰিছোঁ। এতিয়া হাগিছ এক্সেল মোৰ শিশু দুটা 18 মাহ চলি আছে, সেইকাৰণে মই হাগিছ ব্যৱহাৰ কৰিছোঁ। তেওঁলোকৰ মোৰ এইটো থৈ গৈছোঁ, দুইটা আছে। এতিয়া আমি এইটো খুলিম। এইটো হৈছে হাগিছ 12 পৰা 17 কেজিলৈকে লিখা আছে। 12 পৰা 17 কেজি বয়সজনৰ শিশুৱে কৰিব পাৰিব। এইটো হৈছে হাগিছ। এতিয়া মোৰ হাতত 3টা প্ৰডাক্টৰ ডাইপাৰ আছে, মই আপোনালোকক দেখুৱাম। মই এতিয়া এইটো হৈছে হাগিছ। আপোনালোকে দেখিছে একেবাৰে লাইট, একেবাৰে পাতল দেখিছে। আৰু এতিয়া মোৰ হাতত আছে আৰু এটা বেলেগ প্ৰডাক্ট, মই নামটো মেনশ্যন নকৰোঁ প্ৰডাক্টটোৰ। আপুনি দেখিছে কিমান মোটা, চাইজ একে এক্সেলে হয়, আৰু এইটো ডিফাৰেঞ্চটো চাওক আপোনালোকে কিমান এক্সেল, এইটো এক্সেল, কিন্তু এইটো অলপ সৰু, চাইজটো সৰু। মানে যদি এক্সেল এইটো প্ৰডাক্টৰ পিন্ধাব লাগে তেতিয়াহ'লে আপুনি যিমান চাইজৰ লাগে সেইটোতকৈ এটা চাইজ ডাঙৰ ল'ব লাগিব, তেতিয়া হ'ব। যদি আপুনি চেম চাইজ আনিম বুলি ভাবে তেতিয়াহ'লে নহ'ব, সৰু হ'ব পিন্ধাওঁতে। আৰু এইটো দেখিছে আপুনি একেবাৰে লাইট। আৰু এটা মই প্ৰডাক্ট দেখাই আছোঁ আপোনাক। মই এইটো এটা আছে। এইটো যদিও চাইজটো সমানে আছে, হাগিজৰ সমানে আছে, কিন্তু এইটো খুব ডাঠ, মানে ভাৰী ভাৰী ফিল হৈ আছে। তাৰমানে ইয়াত যদি শিশুৱে পেচাব কৰি দিয়ে, এইটো ডাইপাৰটো এনেই ভাৰী, ৱেট এটা আহি আছে, আৰু শিশুৱে পেচাব যদি কৰি দিয়ে তেতিয়াহ'লে আৰু ভাৰী হৈ যাব। কিন্তু হাগিছটো আপোনালোকে দেখিয়ে আছে চাগে, একেবাৰে লাইট, একদম লাইট। এইটো চাইজটোতে দেখিলে গম পাব আপোনালোকে ডিফাৰেঞ্চটো দেখিছে, আৰু একেবাৰে লাইট। আৰু এইটো মই আজি যে মই এই হাগিজৰ ৰিভিউ দিছোঁ, মোৰ অকল ব্যক্তিগত অভিজ্ঞতাৰ পৰা দিছোঁ। কাৰণ মোৰ শিশুৰ কাৰণে মই বহুত বেলেগ বেলেগ প্ৰডাক্টৰ মই হাগিজ ডাইপাৰ ব্যৱহাৰ কৰিছিলোঁ, আৰু শেষত গৈ মই এতিয়া হাগিছটোৱে খুব ভাল দেখিলোঁ। একেবাৰে পাতল, পেচাব আপোনাৰ 6 কাপতকৈ বেছি শুহিব পৰা কেপাচিটি আছে হাগিজৰ, আৰু ক্লিনিকেলি প্ৰুফ হয়। আৰু যিখিনি পেচাব কৰে শিশুৱে, সেই পেচাবখিনি বহুত সোনকালে এবজৰ্ব হৈ যায়। চাৰিওফালে একেবাৰে কোমলকৈ আছে, যাতে শিশুৰ ভৰিত যেতিয়া লাগি থাকে তেতিয়া শিশুৱে কষ্ট নাপায়। কিন্তু বাকী যিবোৰ ডাইপাৰ আছে সেইবোৰ খুব ৰাফ, মানে যেন বেছিকৈ ৰেচেছ পৰাৰ সম্ভাৱনাটো এই ডাইপাৰটোৰ পৰা, এইবোৰ আন প্ৰডাক্টৰ পৰা আছে, কিন্তু হাগিজৰ পৰা খুব কম আছে। নিউবৰ্ণ শিশুসকলে সঘনাই পেচাব কৰে বা পায়খানা কৰে, আৰু
তেতিয়া এই হাগিছটো পিন্ধালে সোনকালে লিকেজ নহয়, সেইকাৰণে হাগিছটো ভাল। তাৰোপৰিও হাগিছৰ গোন্ধটো খুব ধুনীয়া, বাকীবোৰ ডাইপাৰৰ গোন্ধ নাই, একেবাৰে গোন্ধ নাই, জাষ্ট মেটেৰিয়েলটোৰ গোন্ধ আহি আছে, যিটো মেটেৰিয়েলেৰে হয়তো বনাইছে সেই মেটেৰিয়েলটোৰ গোন্ধটো আহি আছে এই প্ৰডাক্টকেইটাৰ পৰা। কিন্তু হাগিছত এটা চেণ্টেড এটা ফ্ৰেগনেন্স এটা দিছে, খুব ধুনীয়া গোন্ধ আহে। সেইকাৰণে শিশুৱে বেছি সময় ডাইপাৰটো পিন্ধি থাকিলেও, পেচাব কৰিলেও বেয়া গোন্ধ নোলায়। আৰু এই ডাইপাৰটোত 100% বতাহ ওলোৱা সোমোৱা কৰিব পাৰে, য'ত ঘামবোৰ বেছি সময় শিশুৰ হাগিছ পিন্ধাই ৰাখিলে ঘামি নাথাকে ভিতৰটো। তেতিয়াহ'লে গম পালে আপোনালোকে হাগিছটো কেলে ভাল। মই আপোনালোকক দেখায়ো দিছোঁ কিমান মোটা এইটো, দেখিছে আপোনালোকে বাকীবোৰ ডাইপাৰবোৰতকৈ কেলে হাগিছটো ভাল। মই একেবাৰে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, মোৰ 2টি শিশুৰ কাৰণে মই এতিয়া হাগিজে ব্যৱহাৰ কৰি আছোঁ, আপোনালোকো কৰিব পাৰে। এতিয়া আহোঁ আমি শিশুৰ ৰেচেছ পৰিলে, ৰঙা পৰিলে। শিশু বহুত সময় ডাইপাৰ পিন্ধাই ৰাখিলে বা ডাইপাৰতে যদি পায়খানা কৰি দিয়ে আৰু মাক বা দেউতাকে গম নাপায় বা শিশুক চোৱা চিতা কৰা ব্যক্তিগৰাকীয়ে যদি গম নাপায়, বহুত সময় শিশু তেনেকেই সেই ডাইপাৰতে যদি থাকে, তেতিয়া কেতিয়াবা দেখা যায় ৰঙা পৰে। আৰু শিশু যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰে, 2 বছৰ, 2.5 বছৰ, 3 বছৰলৈকে পৰিস্থিতি অনুসৰি ডাইপাৰ পিন্ধাবলগীয়া হয়, তেতিয়া শিশু যিহেতু ডাঙৰৰ নিচিনাকৈ লাহে লাহে খাব পৰা হয়, তেতিয়া সেইকাৰণে সিহঁতৰ পেচাববোৰো ডাঙৰৰ নিচিনা হয়। আৰু সেইকাৰণে ডাইপাৰ বেছিকৈ পিন্ধাই ৰাখিলে, বহুত সময় এটা ডাইপাৰতে থাকিলে তেতিয়া ৰঙা পৰা দেখা যায়। আৰু সেই ৰঙাটো গৈ পিছলৈকে অলপ দেখা যাব ছাল এৰি যোৱাৰ নিচিনা হৈছে। তেনে অৱস্থাত আপোনালোকে ঘৰুৱাভাৱে এটি সহজ উপায় আছে, ময়ো মোৰ শিশু দুটিৰ কাৰণে তেনেকুৱাই কৰোঁ কেতিয়াবা হৈ গ'লে, আৰু মই সেইকাৰণে আপোনালোকক পৰামৰ্শ কৰিছোঁ আপোনালোকে তাৎক্ষণিকভাৱে এই ব্যৱস্থাটো কৰি দিব। তেতিয়াহ'লে আহকচোন আমি চাওঁ সেই কি কৰিব পৰা যায়। একেবাৰে সহজ। আপোনালোকে এটা চফা ষ্টীলৰ বাতি ল'ব আৰু অলপমান কুহুমীয়া গৰম পানী বাতিত লৈ ল'ব। দেখিছে, কুহুমীয়া ল'ব, একেবাৰে গৰমটো নল'ব। তাৰপিছত তাতে অলপমান নিমখ মিহলি কৰি দিব। মানে আপোনালোকে ইমান ইয়াতকৈ কম দিব, মই দেখাওঁতে ইমানখিনি হৈছে, অলপমান দিব নিমখ, এচুকুটমান দিব নিমখ, এচুকুটকৈ অলপ বেছি দিব পাৰে, একো নাই। অলপমান নিমখ দি এনেকৈ গুলি ল'ব। গুলি কপাহী কাপোৰ বা এনেকুৱা কপাহেৰে এনেকৈ কপাহ লৈ ল'ব। কপাহী এনেকৈ তিয়াই পেলাই এনেকৈ তিয়াব। আৰু শিশুৰ ৰঙা পৰা অংশখিনি লাহে এনেকৈ মচি দিব। এনেকৈ কৰি পেলাই য'ত হৈছে জাষ্ট এনেকৈ লাহে মচি বা ডেপ্থ এনেকৈ কৰি দিব পাৰিব। এনেকৈ কৰি দিব। তেতিয়া এনেকৈ আপোনালোকে দিনটোত 4-5 বাৰমান কৰিব পাৰে। আৰু ৰাতি শোৱাৰ আগে এবাৰ কৰিবই। আৰু ৰাতিপুৱা যদি আপোনালোকে ৰাতি ডাইপাৰ পিন্ধায়, তেতিয়াহ'লে ৰাতিপুৱা ডাইপাৰটো খোলাৰ পাছতে এবাৰ এনেকৈ কৰিব। এনেকৈ পানী লৈ লাহেকৈ মোহাৰি দিব। দেখিব অতি সোনকালে এই ৰঙা পৰাখিনি ভাল হৈ যায়। ডাইপাৰৰ বিষয়ে আৰু ডাইপাৰৰ ৰেচেছ পৰিলে, ৰঙা পৰিলে কি কৰিব লাগিব, মই সেই বিষয়ে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণৰ ঘৰুৱা বিধি লৈ মই আপোনালোকৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আকৌ আহিম, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু আজি যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আগন্তুক ভিডিঅ'বোৰ চাবলৈ। আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে। চাই থাকিব। ধন্যবাদ।